সো হে গাইছ আপোনালোকে গম পায় নে এই নাভি নামৰ এপ এটা খুব বেছি চলি আছে আৰু চবেই এই বস্তুটো ব্যৱহাৰ কৰি আছে তাৰপৰা পইচা পাইছে আপোনালোকে চবেই জানেই চাগে এই এপটো খুব চলি আছে আপোনালোকে কথাষাৰ গম পায়নে নাই মই নাজানো কিন্তু আজি মই আপোনালোকৰ ওচৰত সেই এপটো চিনাকি কৰাই দিম বুলি আহিছোঁ তো ফাৰ্ষ্ট কথা আছে নাভি কি আমি সেই বস্তুটো জানিব লাগিব আৰু নাভি হৈছে এটা মিউচুৱেল ফাণ্ডৰ এপ ঠিক আছে তো তাৰপৰা আমি মিউচুৱেল ফাণ্ড ইনভেষ্টমেণ্ট কৰিব পাৰোঁ বা লোন ল'ব পাৰোঁ হোম লোন ল'ব পাৰোঁ তো ফাৰ্ষ্ট কথা আছে নাভি আমি গম পালোঁ যে এটা মিউচুৱেল ফাণ্ড এপ তো এই এপটোৰ পৰা কেনেকৈনো পইচা পাব পাৰি বা ইয়াৰ পৰা কেনেকৈ ইনভেষ্টমেণ্ট কৰিলে ইয়াৰ পৰা লাভ হয় বহুতে ইয়াৰ পৰা পইচা পাই আছে তো সকলোবোৰ কথা আজি আমি ডিছকাশ্যন কৰিম তো চালো গাইছ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আৰু ময়ো পাৰ্চনেলি এই এপটো বহুত দিনৰ পৰা ব্যৱহাৰ কৰি আছোঁ আৰু ইয়াৰ পৰা মোৰ যথেষ্টখিনি প্ৰফিট হৈছে তো আপোনালোকক এটা কথা কৈ দিওঁ যে এই এপটোৰ থ্ৰুৱেদি আপোনালোকে ফাৰ্ষ্ট ইনভেষ্টমেণ্টো কৰিব পাৰে আৰু ইয়াৰ পৰা আপোনালোকে আৰ্ণো কৰিব পাৰে আৰ্ণ কৰাৰ প্ৰচেছ আৰু ইনভেষ্ট কৰাৰ প্ৰচেছ দুইটা বেলেগ বেলেগ হয় বহুতে ভাবে এইটো এটা ইনভেষ্টমেণ্টৰ এপ বহুতে ভাবে মিউচুৱেল ফাণ্ডৰ এপ তো এইবোৰ কথা নহয় এইটো এপৰ পৰা আপোনালোকে আৰ্ণিঙো কৰিব পাৰে আৰু আৰ্ণিং কৰাৰ প্ৰচেছটো হৈছে ৰেফাৰ এণ্ড আৰ্ণ আৰু যিটো ইনভেষ্টমেণ্টৰ প্ৰচেছ আছে তাত আপোনালোকে গ'ল্ড চ'ল্ড বাই কৰি কিনে বহুত দিনৰ কাৰণে থ'ব পাৰে তাৰ ফলত এটা ভাল এটা প্ৰফিট আহিব তো তেনেকুৱা বহুত কিছুমান অপশ্যন আছে তো ইমানবোৰ কথা নাই বাৰু মই ডেছক্ৰিপশ্যনত লিংক আছে এপটো আপোনালোকে ডাউনলোড কৰি লওক মোৰ লিংকটোৰ পৰা যদি আপোনালোকে ডাউনলোড কৰে দেন আপোনালোকৰ কিবা এটা কেছবেক হ'ব আৰু এপটো ডাউনলোড কৰাৰ পিছত আপোনালোকে বাকীখিনি কি কৰিব লাগে মই এটা আপোনালোকক ভিডিঅ' স্ক্ৰীণত মই আপোনালোকক দেখাই আছোঁ তো চালো গাইছ দেৰি নকৰি আপোনালোকে সোনকালে এপটো ডাউনলোড কৰি লওক ডেছক্ৰিপশ্যনত লিংক আছে তো গাইছ এপটো ডাউনলোড কৰাৰ পিছত আপোনালোকে স্ক্ৰীণত আহি গ'ল আৰু এপটো দেখিবলৈ এনেকুৱা নাভি তো ইয়াত জাষ্ট এনেকৈ ফাৰ্ষ্ট অ'পেন কৰাৰ পিছত ইয়াৰ ইণ্টাৰফেচটো আহে এনেকুৱা দেন আমি ইয়াত কৰিব লাগিব লগ ইন ঠিক আছে তো ইয়াত আপোনালোকে ফোন নাম্বাৰটো দি কিনি ইয়াত লগ ইন কৰি ল'ব লাগে আপোনালোকৰ যিটো ফোন নাম্বাৰ হয় তো সেইটো দিব দিয়াৰ পিছত এনেকৈ গেট অ' টি পি মাৰি দিব গেট অ' টি পি মাৰাৰ পিছত ইয়াত এটা অ' টি পি আহিব 28 ছেকেণ্ডৰ কাৰণে ৱেইট কৰিব দিছে তো অ' টি পিটো অট'মেটিক ফিল হ'ব এণ্ড ভেৰিফাই অট'মেটিক নিজে নিজে হৈ যাব এণ্ড হোৱাৰ পিছত ইয়াত আপোনালোকে কিছুমান এলাউ কৰিব লাগিব ধৰক লোকেশ্যন ডিভাইচ কণ্টেক্ট এইবোৰ এলাউ কৰি দিয়াৰ পিছত আপোনালোকে নেক্সট পেজ পাবগৈ তো ইয়াৰ এটা মেইন পেজটো হৈছে এইটো তো গাইছ যেতিয়া আপোনালোকে লগ ইন হৈ যাব পিছত আপোনালোকৰ ইণ্টাৰফেচটো এনেকুৱা আহিব ইণ্টাৰফেচটো এনেকুৱা হোৱাৰ পিছত আপোনালোকে ইয়াত এটা অপশ্যন আহিব ডিজিটেল গ'ল্ড তো বাকী বহুত কিছুমান অপশ্যন আছে ফাৰ্ষ্ট আপোনালোকে যাব ডিজিটেল গ'ল্ডত গৈ কিনে অলপ মানে এইখিনি লোড হ'ব দিব নেটৱৰ্ক অলপ শ্ল' সেইকাৰণে লোড হওঁতে টাইম লাগিছে বাৰু তো যেতিয়া এইখিনি লোড হৈ যাব ইয়াত তেতিয়া আপোনালোকৰ আহিব যে 10 টকাৰ 1.6 mg গ'ল্ড তো আপোনালোকে এই 10 টকাটো আপোনালোকে কাটি কিনি 1 টকা কৰি ল'ব 1 টকা কৰাৰ পিছত ইয়াত প্ৰচেছটো বাই অপশ্যন আহিছে প্ৰচেছটো বাই কৰাৰ লগে লগে আপোনাৰ ফোনপে বা জিপে দি আপোনালোকে বস্তুটো বাই কৰি ল'ব তাত নেক্সট আপোনালোকে অপশ্যন আহিল যে ইয়াত আপোনালোকে বাই কৰা বস্তুটো আপোনালোকে চাব কেনেকৈ ঠিক আছে তো আপোনালোকে প্ৰফাইলত যাব প্ৰফাইলত গৈ কিনে ৰিৱাৰ্ডছ অপশ্যনত ইয়াত আপোনালোকে যিটো গ'ল আৰ্ণ কৰিছিল সেই যিটো গ'ল আপোনালোকে কিনিছিল সেই গ'লটো আপোনালোকে ইয়াত শ্ব' কৰিব আৰু ইয়াত নেক্সট কথাটো হৈছে ইয়াৰ কেনেকৈ আৰ্ণ কৰে তো আৰ্ণ কৰাৰ একেবাৰে ইজি প্ৰচেছ আছে ইয়াত আপোনালোকে দেখিছে শ্বেয়াৰ এণ্ড আৰ্ণত আপোনালোকে ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকে অপশ্যন আহিব শ্বেয়াৰ নাও দুটা অপশ্যন আছে আপোনালোকে যিকোনো এটা শ্বেয়াৰ কৰিলেই হ'ল ইয়াত আপ টু আপোনালোকে 30,000লৈকে আপোনালোকে ইনকাম কৰিব পাৰে তো শ্বেয়াৰ নাও অপশ্যনটো কৰি কিনে আপুনি যিমান আপোনাৰ ফ্ৰেণ্ডছ আছে বা আপোনাৰ ডাইৰেক্ট হোৱাটছআপত গৈ কিনে আপোনাৰ ফ্ৰেণ্ডছক দিব পাৰে আৰু ডাউনলোড কৰাৰ পিছত তেওঁলোকক ছেইম প্ৰচেছটোৰ কথা কৈ দিব কেনেকৈ কি কৰিব লাগে তো জাষ্ট ইমানে আপোনালোকে একদম দিনটোত বহি কিনি আপোনালোকে বিন্দাছ 2-3 হাজাৰ টকা আৰ্ণ কৰিব পাৰে আৰু আপোনালোকে সেই আৰ্ণিংটো আপোনালোকে উঠাব হ'লে কেনেকৈ কি কৰিব লাগে সেই বস্তু মই আপোনালোকক কৈ দিছোঁ তো আপোনালোকে ফাৰ্ষ্ট ৰিৱাৰ্ডছ অপশ্যনত যাব ৰিৱাৰ্ডছ অপশ্যনত যেতিয়া আপোনাৰ ইয়াত যেতিয়া আৰ্ণিংছবোৰ যেতিয়া শ্ব' হ'ব তেতিয়া আপোনাৰ ইয়াত এটা ওপৰত 3 ডটছ দেখিছে এইটোত ক্লিক কৰি কিনি তো 3 ডটছত ক্লিক কৰাৰ পিছত আপোনালোকে এডিট ইউ পি আই আহিব এডিট ইউ পি আই কৰি দিব তেতিয়া আপোনালোকৰ যিটো আৰ্ণিংছ সেই আৰ্ণিংছটো আপোনালোকৰ ফোনপে বা জিপেত আপোনালোকৰ গুচি যাব নিজৰ একাউণ্টত তো বাছ ইমানে আৰু এপটোত বহুত কিছুমান অপশ্যন আছে ইয়াত আপোনালোকৰ ডিজিটেল গ'ল্ড হেল্থ ইঞ্চুৰেঞ্চ টপ আপ হোম লোন মিউচুৱেল ফাণ্ড আপোনালোকে এইবোৰ কৰিব পাৰে ইচ্ছা কৰিলে আৰু ইয়াত আপোনালোকে গ'ল্ড ইনভেষ্টমেণ্টো কৰিব পাৰে ডিজিটেল গ'ল্ডত আপুনি গৈ কিনি ইয়াত 2-3 বছৰৰ কাৰণে গ'ল্ড ইনভেষ্টমেণ্ট কৰিব পাৰি ইয়াত 1 month 6 month 1 year 3 years তেনেকৈ অপশ্যন আছে তো আপোনালোকে সেয়াও কৰিব পাৰে আপোনালোকে এতিয়া মোৰ মেইন ফোনটো আপোনালোকক অৰিজিনেল একাউণ্টটো দেখাইছোঁ তো চাওক এইখিনি আছে আজি আপোনাৰ মোৰ আজি দিনটো আৰ্ণিংছটো আপোনালোকে দিনটোতে এতিয়া মই 100 400 এটা মোৰ আৰ্ণিংছ হ'ল তো আপোনালোকে দিনটোত বহি কিনে আপোনালোকে 1000-2000 টকা বিন্দাছ আৰ্ণিং কৰিব পাৰিব আৰু এই আৰ্ণিংখিনি মোৰ ৰিচিপ্ট হৈ গ'ল দেখিছে ৰিচিপ্ট তো এইখিনি পইচা মোৰ ফোনপে'ত সোমাই গ'ল তো আপোনালোকক মই স্ক্ৰীনশ্বট এটা দেখাই আছোঁ মোৰ আৰ্ণিংছৰ তো গাইছ আপোনালোকে চাই লওক মোৰ আৰ্ণিংছৰ উইথড্ৰৱেল প্ৰুফ এইখিনি হয় তো গাইছ আপোনালোকে দেখিলে মোৰ আৰ্ণিংছবোৰ আৰু এই এপটোত আপোনালোকে আৰু এটা কথা আছে এই এপটোত আপোনালোকে ৰেফাৰ কৰিবলৈ পইচা আৰ্ণ কৰাৰ লগতে আৰু কিছুমান বস্তু কৰিব পাৰিব যেনে আপোনালোকে ধৰক গ'ল্ড ইনভেষ্টমেণ্ট তো গ'ল্ড আপোনালোকে কিনি কিনি 6 মাহ এবছৰ বা আপোনালোকে 5 years বা 3 years তেনেকৈ আপোনালোকে ইনভেষ্টমেণ্ট কৰিব পাৰে যদি আপোনালোকে ধৰক 10,000 টকা গ'ল্ড কিনি পেলাই আপুনি 10 বছৰৰ কাৰণে বা 5 বছৰৰ কাৰণে ইনভেষ্টমেণ্ট কৰিছে তো তাৰপিছত আপোনালোকে যেতিয়া 5 বছৰ কমপ্লিট হ'ব সেই গ'ল্ডটো আপোনালোকে ইয়াতে চেল কৰি কিনি এটা ভাল প্ৰফিট পাব পাৰে তো ইয়াত দুটা ৱে হয় আপোনালোকে গ'ল্ড ইনভেষ্টমেণ্ট নহয়তো আপোনালোকে ৰেফাৰ এণ্ড আৰ্ণ তো ৰেফাৰ এণ্ড আৰ্ণটো মই ছাজেষ্ট কৰোঁ কজ এইটোত বেছি ইনভেষ্টমেণ্ট নাথাকে জাষ্ট 1 টকা এটা যোনে যাৰ পৰা ৰেফাৰ হ'ব আৰু যোনে লগ ইন কৰিব তাৰ জাষ্ট 1 টকা এটা প্ৰয়োজন হয় দেন আপোনালোকে কেছবেক পাব আৰু সেই পিছত আপোনালোকে ইজিলি উইথড্ৰল কৰি ল'ব পাৰে তো উইথড্ৰল অপশ্যন মই আপোনালোকক দেখাই দিছোঁ তো বাছ ভিডিঅ'টো ইমান
ইমানখিনি আছিল তো আপোনালোকে ডেছক্ৰিপশ্যনত থকা লিংকটোৰ পৰা এপটো ডাউনলোড কৰি ল'ব বাকী ভিডিঅ'টো চাই যদি ভাল পালে আপোনালোকে যদি ইনফৰ্মেটিভ পালে দেন আপোনালোকে লাইক কৰিব চেনেলটোত যদি নতুন দেন ছাবস্ক্ৰাইব কৰিব আৰু অতি সোনকালে ব্লগ ভিডিঅ' আহি আছে চলো গাইছ